Hello guys. Hi. কি খবৰ সকলোৰে? আজি আকৌ বহু দিনৰ মূৰত এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমি একচুৱেলি এতিয়া গধূলি সময়তে অকণমান সন্ধিয়া সময়তে আমি ভিডিঅ'টো বনাইছোঁ। আমি মানে ফুৰিবলৈ আহিছোঁ দেই, ৰাস্তা ফুৰিবলৈ আহিছোঁ। গধূলি সময়ত ভাল লাগে অকণমান এনেই ওলাই আহি। ল'ৰাটোক মাৰ ওচৰত থৈ আহিছোঁ। মানুহ থাকিলে অকণমান লাজ লাগে বনাবলৈ, সেইকাৰণে ৰখি দিওঁ। ল'ৰাটো মাৰ ওচৰত থৈ আহিছোঁ, শুই আছে মানে, সেইকাৰণে তাৰপৰা ভাগিনজনীৰ সৈতে মই ফুৰিবলৈ আহিছোঁ। এইপিনে ৰ'ব দেই, এইফালে ৰাস্তাটো চাওকচোন, ইমানেই নিজান, মানুহ এটি দুটিকৈ আহিছে। ওলাব এতিয়া গধূলি সময়ত মানুহখিনি। এইপিনে বেলেগো দেখিছে নাই? এইপিনে এয়া বেলিটো অলপ ডুবু হৈছে আৰু অকণমান সময় পিছত বেলিটো ডুব যাব, আন্ধাৰ হ'ব। ইমান সুন্দৰ, কি ধুনীয়া বতাহ মাৰি আছে। এইফালে চাফ চিকুণ কৰি জাবৰ জোথৰ জ্বলাই দিছে। এয়া কি ধুনীয়া পৰিৱেশ। গাঁৱত থাকি আচলতে মজাই বহুত বেলেগ। টাউনৰ কথা গম নাপাওঁ, টাউনত ইমান থাকিও পোৱা নাই, কিন্তু টাউনত কিন্তু জাবৰ জোথৰ একদম গাড়ী মাত হুলস্থুল একদম থাকি ভাল নালাগে, ইমান ভাল নালাগে বস্তু। কিন্তু গাঁওখন ইমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন কৰি গাঁৱত থকা মজাই বেলেগ আৰু মানুহৰ লগত মিলা প্ৰীতি বহুত ধুনীয়া। এইখন এতিয়া আমাৰ স্কুল, মই এখনতে পঢ়ি যোৱা হয়, এতিয়া মই হাইস্কুলত পঢ়োঁ। স্কুলখন দেখাম বাৰু ৰ'বা। এয়া আমি আহি আছোঁ এতিয়া। মানুহ আহিলে লাজ লাগে বনাবলৈ। স্কুলখন দেখাই দিছোঁ। এইখন স্কুলখন তাই এইখনতে পঢ়িছিলে, এই গাঁৱৰে স্কুল হয়। এতিয়া কোনখনলৈ গ'লে? গৈসাগৰ হাই স্কুললৈ গ'ল এতিয়া তাই। তিনিআলি পাওঁ গ'ল অকণমান ওলাই আহিছে, সেইডোখৰলৈকে যাম, অংগনবাদীখিনিলৈকে। আপোনালোকে বেয়া কমেণ্ট নিদিব দেই, ভাল কমেণ্ট দিব। অলপ আগবাঢ়ি যাব। বেয়াও দিলেও একো আপত্তি নাই বাৰু। এই বেয়া পাওঁ কিবা এটা শিকিব পাৰোঁ ন আমি, ভালৰ পৰাও শিকিব পাৰোঁ, বেয়া পাওঁ অকণমান আমি শিকিব পাৰোঁ মানে। যদি সেই বেয়াখিনি যদি আমি পজিটিভকৈ লওঁ, আমি মানে সেইটো যদি পজিটিভকৈ লওঁ ন, সেইটো পজিটিভে হৈ থাকে। যদি আমি নেগেটিভকৈ আমাক বেয়া পাইছে, আমুক তামুক, এইবিলাক মানে কি ক'ম, এতিয়া আমাৰ মাইণ্ডটো বেয়াই হৈ থাকিব। সেইটো কাৰণে বেয়া হওক ভাল হওক কমেণ্ট কৰিব, মই নিশ্চয় আদৰি ল'ম। এয়া ঘৰৰ গৰু ঘৰলৈ উভতি আহিছে, লোকৰ ঘৰে ঘৰে দিনটো ঘূৰি মেলি ওলাই আহিছে। মানুহবিলাক ওলাই আহিছে ফুৰিবলৈ। এইখন হ'ল আমাৰ অংগনবাদী। আমি এতিয়া অংগনবাদী পাইছোঁহি অকণমান। মা ৰাজহাঁহলৈ বেলেগ ভয় লাগে। কিন্তু ৰাজহাঁহলৈ বহুত ভয় লাগে। আগতে ৰাজহাঁহে খেদি থৈছে, মই দেখাম দেই ৰাজহাঁহকেইটা। এইকেইটা চব ৰাইজ, এইকেইটা আমাৰ ফালে আহি আছে। এইকেইটা নাযাওঁগৈ আগলৈ, এইকেইটা খেদিলে হ'ল আৰু মোৰ এবাৰ পাই থৈছোঁ। ৰাজহাঁহ হ'লে কাৰ ভয় লাগে কমেণ্টত জনাব দেই। মোৰ কিন্তু বেলেগ ভয় লাগে, এবাৰ পাই থৈছোঁ মানে, পূৰা খেদিছিলে এবাৰ। শুনিছেনে মানুহ দেখি ভিডিঅ'টো অফ কৰি থ'লোঁ। পিছফালে মানুহ বহি আছে, আমাৰ গাঁৱৰে বোৱাৰী কেইজনমান বহি আছে, ক'ব নহয় এইপিনে মোবাইল চোবাইল ওলাই আহিছে বোলো। ৰাজহাঁহকেইটাও দেখিলোঁ, আমি উভতি গুচি আহিলোঁ। ৰাজহাঁহলৈ মোৰ বেলেগ ভয় লাগে, মোৰ ভয় নালাগে। বাৰে বাৰে কৈছোঁ, মোৰ ৰাজহাঁহলৈ বহুত ভয় লাগে। তাই আচাৰি লৈ আহিছে, তাই এবাৰ আচাৰি লৈ আহিছে। আমাৰ ইয়াত কুকুৰ ইমানে আছে নহয়, এডাল আনিবলগীয়া হৈছে আচাৰি ল'বৰ কাৰণে। এই মানুহক সাতটা কামিলে, আপোনালোকে কি জানে? সাতটা মানুহক কামিলে, সাতটা মানুহক কামিলে। আমাৰ বলিয়াকো এটাও ঘূৰি ফুৰিছে, আচাৰি লৈ ল'বগৈ গৈছে। ইমান ধুনীয়া বতাহ মাৰিছে, কিন্তু ঠাণ্ডা লাগিছে। ধুনীয়া লাগিছে। বেলিটি আকৌ লগ পালোঁ। ক'ত গ'ল বেলিটি? নাই বেলিটো, মই দেখিছোঁ ভিডিঅ'টোত নাই যে, মোবাইলটো তোলা নাই।
বেলিটো ওলোৱা নাই বেলি সন্ধানত মুখে লাখন গৈছোঁ এইফালে আমি এতিয়া উভতি আহি আছোঁ অলপ সময় পিছত আমি ঘৰ পামগৈ এই মানুহজন দেখিছে নহয় এনেকৈ কৰি চাই থৈ গৈছে বুলিব এজনীয়ে মোবাইল চোবাইলে কি কৰি আছে বোলে এখন আমাৰ বলিয়াঘাট LP স্কুল ছোৱালীবিলাক পঠিয়ালে প্ৰাথমিক বিদ্যালয় এই ঘৰটো এইফালে মোৰ পিছফালে বাঁহ গছজোপা দেখিছে নহয় মানুহে আকৌ ভূত ওলায় কিন্তু মই ৰাতিও কেতিয়াবা আহোঁ ভূত চুত নোলায় ভূতকেইটা লগ পাবলৈকে নহয় যদি ওলাই যায় কি হ'ব এইটো আমাৰ গৰুটো হয় হয় আমাৰ গৰু একে একে লাগিছে গৰুজনী সেইফালে যোৱা দেখিছিলোঁ ন উভতি আহিলে নি উভতি আহিলে নহয় নহয় হয় 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 লাগিছে নহয় নহয় লাগিছে হয় হয় আমাৰ গৰুজনী হয়নে নহয় ৰাইজ ক'বচোন আমাৰ গৰুজনী হয়নে নহয় বাৰু এজনী এই নহয় 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 এজনী হেৰি তাই যদি ঘৰলৈ নাই যোৱা নহয় যদি ঘৰলৈ খেদাৰ পিছতো যদি নাই যোৱা সেইজনী গৰু আমাৰ নহয় এখন গাড়ীতে যামগৈ নি আমি আহি আছোঁ এতিয়া জোকাই গৈছে বোলে ভিডিঅ' চিৰিজ ভুলে আমি মানে ঘৰ পাইছোঁহি এতিয়া মায়ে কৈছে যে মানুহে কৈছে যে তোমাক বিচাৰি ফুৰিছে ল'ৰাটো উঠিলে মায়ে বিচাৰি আহিছিলে আমাক ৰাস্তাত কি হ'ল তই কেলৈ নললি এই ভাইটিয়ে কান্দিছে বুলি এইটোৱে দেখা নাই এইটোৱে খবৰ দিছেহি আমি এতিয়া ঘৰ পালোহি আজিলৈ বাই 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 দি বাই 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 দি দে বাই বাই আজিলৈ বাই বাই